my god. মই মানে মোৰ প্ৰিয় মানুহজনক গিফ্ট এটা দিয়া কথা আছে আৰু ফটোখনত মই আছো আৰু মোৰ লগত কোন আছে ঘৰকি ইউটিউবৰ ভিডিঅ' বনাই ফাইনেলি একদম তাৰ আহিছে কিমান দিন হ'ল এবছৰ মানে হ'ল আমাৰ গাহৰি মাংস আপোনালোকক ভালকে হ'লে দেখাই থাকিম কিবা এটা কওঁ বাবু আৰু এইটো বৰটেঙা নে জোল টেঙা নে সেইটো কি ফ্ৰেণ্ডছ আপোনালোকে আহক খাবলৈ বুকে চলে মই খাব নোৱাৰো চাৰিয়ালি I wanted this love to survive now when I look in your heart. Hello friends, welcome back to my channel. আশা কৰো আপোনালোক সকলোৰে ভালে আৰু ময়ো ভালে আছো আৰু আজি মোৰ লগৰ এজনী কথা আছে তাই আহিলে ওলাই মেলি যাম আৰু আজি ক'ত যাওঁ কি কৰো আপোনালোক সকলোখিনি দেখাই দিম ভিডিঅ'টো যেতিয়ালৈকে শেষলৈকে চাই থাকিব ৰৈ আছো এতিয়া ৰাস্তাত ফাইনেলি একদম তাই আহি গ'ল আৰু এতিয়া তাইক লগ পাই গ'লো এয়া চাওক আৰু আমি আজি একদম বহু দিনৰ পিছত লগ পাইছো হয় নাই হয় হয় এতিয়া আজি কিমান দিন হ'ল এবছৰ মানে হ'ল পূজাৰ আহিম পূজা গ'ল কাতিও গ'ল আৰু কি দিৱালী গ'ল আৰু এতিয়া ফাইনেলি আজি লগ পাই গ'লো আৰু আমি ফোনত তেনেকৈ কথা পাতিয়ে থাকোঁ হয় নাই দিনটোততো 4-5 কিমান প্লেনিং বনাই মানে আমাৰ প্লেনিং ছাকচেছে হোৱা নাই আৰু এতিয়া ভালকেইটা লগ পাই গ'লো আৰু তই আহিছে ভালেই লাগিছে তই গ'লেগৈহে বেয়া লাগিব পাই হ'ব তয়ো লগত মোৰ লগত অঁ ময়ো তাইৰ লগতে যাবগৈ লাগিব এতিয়া ব'লক আৰু এতিয়া একদম ঘৰত গৈ আপোনালোক লগ পাইছোঁ A few moments later. তাই আহিয়ে দেখিছে একদম নেল পলিচ লগত ব্যস্ত মানুহ ভাতটো খাই লওঁ আমি এয়া দেখিছে আমাৰ গাহৰি মাংস হেল্ল' ই খাইছে ব্ৰইলাৰ কিবা এটা কওঁ বাবু তই কি গম পাই মোৰ চেনেলটোৰ কথা ক'লে মোৰ চেনেলটোৰ কথা লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বুলি কৈ দিব মোৰ চেনেলটোৰ কথা একো কৈ নিদিয় তেতিয়াহ'লে তই অকল উঠাই থাক আৰু খা ষ্টেট কৰি দিম তাইক বুজিছে চাই থাকিব এতিয়া চুলিখিনি কেনেকুৱা হৈ আছে সৰাৰ পাছত কেনেকুৱা হৈ যায় চাব বুলি চাই যাম মা হাঁহি আমাৰ ছোৱালী কি হ'ব মই ভালকৈ নাজানো ক'বলৈ মই মানে ভালকৈ নাজানো ফ্ৰেণ্ডছ হৈ আছে আৰু আপোনালোকক ভালকৈ হ'লে দেখাই থাকিম একদম ষ্টেটনাৰত পুৰা গৰম হৈ গৈছে হাত চাত একদম চেপেটা হৈ গৈছে মোৰ হৈ গ'ল এতিয়া ষ্টেট কৰি আপোনালোকক দেখাই আছো কেনেকুৱা লাগিছে চাওঁ ৱাও ধুনীয়া লাগিছে ন অঁ ভালকৈ তই জানিছ আৰু কৰি মই জানিছোঁ ন বঢ়িয়া মই একদম দেখিছে কিমান ধুনীয়াকৈ A few moments later. ফ্ৰেণ্ডছ আমি এতিয়া খাম বৰটেঙা আৰু এইটো বৰটেঙা নে জোল টেঙা নে সেইটো কি টেঙা নে বৰটেঙা আপোনালোকক দেখাই আছোঁ এয়া এইটো এটা একদম বাকলি চাকলি আমি গুচাই ল'লোঁ এইটো এটা দেখিছে আৰু এই নিমখ জলকীয়া আৰু দিম ইয়াত জলকীয়া এটোপামান বুজিছে এতিয়া আমি কাটি বাচি লওঁ কাপলা ফ্ৰেণ্ডছ আপোনালোকে আহক খাবলৈ মন আছে টেঙা খাবলৈ হৈছেগৈ ৱাও
अच्छा हमको सिखा रिया है খাই লওঁ আমি আৰু ক'ত দিব লাগিব হিচাপ কৰচোন খালি চাৰিটা লৈ A few moments later. আমি দুজনী এতিয়া একদম ওলাই মেলি ল'লোঁ আৰু এতিয়া অলপ ক'ত যাম চাৰিআলিৰ পৰা আহোঁ আৰু আমি অলপ ওলাই আহিছোঁ আৰু এতিয়া তাৰপিছত কিবা কিবি বজাৰ দুটামানো কৰিবলগীয়া আছিলে সেইকেইটাও কৰি লওঁ বুলি ভাবিলোঁ আৰু তাইকেইটা কিবা কিবি এটা খুৱাই ল'ম হয় নাই হয় হয় ব'লক তেতিয়াহ'লে আমাৰ লগত আপোনালোকো হয় নাই দেখাই যাম আমি ঠিক আছে এইখন টমটমতে আমি যাওঁ আৰু টমটমত উঠি ল'লোঁ ব'লক যাওঁ আৰু এতিয়া আমি আহি একদম এতিয়া পাই গ'লোহি মানুহ এতিয়া আছেনে নাই ঘৰত সেইটোহে নাজানো লাষ্ট নকৰিব আকৌ দেই ফুৰাবলৈ লৈ আহিছে তাৰপাছত বনাবই লাগিব আকৌ তই যে বা ধুনীয়া হৈ আছ দেই আহি পাইলোঁ আৰু দেই এতিয়া একদম তই ধুনীয়াজনী হৈ আছ কিন্তু অনলাইন কেনেকুৱা লাগিছে মোক ভাল লাগিছে আৰু তই যে ইমান সোনকালে বিয়া বাৰু পাতি পিনি মোৰ লগে নাই মই এতিয়া বৰমালিক মাতিবলগীয়া হৈছে 2 hours later. আমি এতিয়া লগৰজনী ঘৰৰ পৰা যাবলৈ ওলালোঁ আৰু একদম সিহঁতৰ ঘৰত চাহ তাহ খাই ল'লোঁ সেইখিনি অলপ নেদেখালোঁ আৰু বহুদিনা মই লগ পাইছোঁ একদম আমি লেকচাৰ চেকচাৰ দি ল'লোঁ আৰু এতিয়া ওলাইছোঁ তোক দেখাই দিম মই এতিয়া যাওঁ আৰু বাই 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 খোজকাঢ়িয়ে যাওঁ আহোঁতে টমটমত আহিলে খোজকাঢ়ি অলপ পিছত লগ পাই আছোঁ আপোনালোকক দেই আমি আহি আছোঁ এতিয়া দেখিছে আমি একদম দোকান এখনত আহিলোঁ পায়েল চাওঁ বুলি ভাবিলোঁ পায়েল তই পায়েল ল'বি নেকি ভাবিছোঁ ল'ম বুলি চাই দেচোন ভাল এইযোৰ উলিয়াব গোটেই ভাল লাগিছে গোটেই ভাল লাগিছে চাগে ন ভাল লাগিছে এইটো ভালেই লগা নাই অলপ আৰু বেলেগ দেখাও আকৌ চাওঁ আহি পাই গ'লোহি কম্পিউটাৰ দোকান মই মানে মোৰ প্ৰিয় মানুহজনক গিফ্ট এটা দিয়া কথা আছে আৰু গিফ্ট এটা দিম বুলি ভাবিছোঁ সেইকাৰণে মানে ফটো এখন উলিয়াবলগীয়া আছে ফটোখন উলিয়াই ল'লোঁ আৰু ফটোখনত মই আছোঁ আৰু মোৰ লগত কোন আছে আপোনালোকক মই একদম ঘৰত গৈ ভালকৈ দেখামগৈ দেই প্ৰিয় মানুহজনলৈ এয়া দেখিছে একদম গিফ্ট চিফ্ট লৈ ল'লোঁ তাইক দি আমাৰ একদম এতিয়া বজাৰ চজাৰ কৰি হৈ গ'ল আৰু এতিয়া আমি একদম ঘৰলৈ আহিছোঁ চাওক এতিয়া ৰাতিয়ে হৈ গ'ল দেখিছে ৰাতিয়ে হৈ গ'ল আৰু এতিয়া আমি ঘৰত গৈ আপোনালোকক লগ পাই আছোঁ আৰু এতিয়া আহি ঘৰত পাই গ'লোহি আৰু প্ৰিয় মানুহজনক মই মোৰ গিফ্টটো একদম দিবলৈ ওলাইছোঁ আৰু আনবক্সিং কৰিব গিফ্টটো কি গিফ্ট দিলোঁ ব'লক এতিয়া আপোনালোকে চাওক প্ৰিয় মানুহজনী গিফ্টটো Thank you so much. Lisang kinu আছে ইয়াৰ ভিতৰত
দিবলৈ এতিয়া বলক খুলি চাওঁ কিনো আছে Oh my god Thank you de thank you কেনেকুৱা লাগিছে Thank you so much wow ইমান ভাল লাগিছে দে ভাল লাগিছে নে আৰু হে thank you মেৰি জান আৰু এটো মই তাই এটো হয় বাৰ্থডে গিফট লাগে হলে বাৰ্থডে মোৰ গ'ল বাৰু আগতে এতিয়া আৰু তাই বাৰ্থডে আছিলে ছেপ্টেম্বৰতে আছিলে তাৰছত এতিয়া লগ পাইছো যে এতিয়া পাইছো আৰু তেতিয়া মানে লগ পোৱা নাছিল আৰু মই তাই বাৰ্থডে দিনা মই নিজে বনাইছো আৰু নিজৰ হাতেৰে মানে বনাই মেলি দিছো আৰু তাইক কিনি দিব পাৰি বাৰু হলেও নিজে মানে বনাই দিম বুলি দিলো ভাল আৰু তাই ইমান ধুনীয়াকে বনাইছে ভাল লাগিছে দে বহুত আছে থ্যাংক ইউ দে ময়ো থ্যাংক ইউ মানে মই দিয়া দিলে পছন্দ হৈছে ভাল লাগিলে আৰু চাওক ভালকে এবাৰ দেখাই দিছো বহুত ভাল লাগিছে মোৰ থ্যাংক ইউ দে থ্যাংক ইউ ইমান ধুনীয়াকে আৰু তাই বনাই দিছে আৰু ইমান মৰমত বনাইছে আৰু দিছে হে আৰু নিজে বনাই মেলি দিলো আৰু আজি তেতিয়াহ'লে ব্লগটো ইমানতে শেষ আৰু নে কি আৰু যদি মোৰ আজি ব্লগটো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব তেতিয়া লগ পাই আছো নতুন এটা ভিডিঅ'ত বাই বাই